পুৰণি চিনাকি ভালে হৈছে লিখিছে ঋষিবৰুৱাই। হেল্ল' ফ্ৰেণ্ডসকল, গুড মৰ্ণিং। মই ৰাজলক্ষীয়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু আজি ২৬ জানুৱাৰী সকলোকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা যাচিলোঁ কৰিছে, কিয়নো আজি এই পবিত্ৰ দিনটোত ভাৰতীয় সংবিধানৰ বাবে এক অন্যতম দিন। আৰু ১৯৫০ চনৰ আজিৰ দিনটোতে আমাৰ ভাৰতীয় সংবিধানখন গৃহীত কৰা হৈছিল। আৰু ফ্ৰেণ্ডসকল, আৰু আজি এই শুভ দিনটোতে এটি সুন্দৰ গীত মুক্তি পাবলৈ গৈ আছে ভৃগু বুঢ়াগোহাঁইৰ প্ৰযোজনাৰে আৰু পিংকু দাৰ কণ্ঠৰে আপোনালোকে শুনিবলৈ পাব। আৰু মই আপোনালোকক দেখুৱাই থাকিম। গীতটিৰ নাম হৈছে অচিন বেমাৰ। আপোনালোকে চাব সকলোৱে। আৰু বলক এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ পাছৰখিনি কি হয়। পৰা মই টেষ্টিং কৰি আছে, বন্তি জ্বলাবৰ কাৰণে ৰেডি হৈছে। আৰু আপোনালোকে দেখিছে দৰ্শকসকল বহুত আছে। কেক কাটিবলৈ আৰম্ভ নমস্কাৰ। আজি শুভখনত উপস্থিত প্ৰিয় অতিথিবৃন্দ, আপোনালোক সকলোকে গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি শুভখনত ভৃগু কাশ্যপৰ প্ৰযোজনাৰে ঋষি বৰুৱাৰ কথাৰে পিংকু কাশ্যপৰ কণ্ঠদানেৰে অচিন বেমাৰ গীতটি শুভমুক্তি অনুষ্ঠানটি আমি আৰম্ভ কৰিব লৈছোঁ। এই অনুষ্ঠানৰ শুভমুক্তি অনুষ্ঠানত উপস্থিত আছে আমাৰ মাজত লাহোৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম পৰ্যটন নিগমৰ সন্মানীয় অধ্যক্ষ শ্ৰীযুত ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া। তেখেতক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। এয়া আমাৰ মাজত ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া। লগতে তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাব শ্ৰীমতী নমিতা ঢেকীয়াল ডাঙৰীয়া বাইদেউ। ইয়াৰ পাছতে আমাৰ মাজত আজি উপস্থিত আছে আমাৰ ডিব্ৰুগড় বিগ বজাৰৰ ষ্ট'ৰ কৰ্তা শ্ৰীযুত অয়ন সোণোৱাল ডাঙৰীয়া। তেখেতকো আমাৰ এই অনুষ্ঠানত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। ঋষি বৰুৱাৰ কথাৰে আৰু পিংকু কাশ্যপৰ কণ্ঠদানেৰে অচিন বেমাৰী গীতটিৰ শুভমুক্তি অনুষ্ঠানৰ শুভ অনুষ্ঠানটি আমি আগবঢ়াবলৈ বিচাৰিছোঁ। এই আমাৰ মাজত উপস্থিত হৈছে ডিব্ৰুগড় বিগ বজাৰৰ ষ্ট'ৰ কৰ্তা অয়ন সোণোৱাল ডাঙৰীয়া। তেখেতক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। আমাৰ শুভমুক্তি হ'বলৈ গৈ আছে অচিন বেমাৰ শুভমুক্তি।
আছে আৰু এইফালে কাম চলি আছে আপোনাৰ আমাৰ ছাৰ সকলোৰে ব্যস্ত অতিথিসকলক দেখা দিছিল প্ৰয়োজনেৰে আৰু আমাৰ ডিব্ৰুগড়ৰ এটা সমগ্ৰ অসমৰে উঠি অহা নতুন প্ৰজন্মৰ এগৰাকী জনপ্ৰিয় শিল্পী আমাৰ অতি মৰমৰ পিংকু কাশ্যপৰ কণ্ঠৰে আজি অচিন বেমাৰ নামেৰে এটি আমাৰ কণ্ঠত আজি মুকলি হৈছে মই আশা ৰাখিম যে অচিন বেমাৰক আঁকোৱালি ল'ব আৰু পিংকু কাশ্যপৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আজি এই বিগ বজাৰৰ এই ব্যৱসায় প্ৰতিষ্ঠানত এটা সুন্দৰভাৱে আজি এই মুকলি কৰা হৈছে এই অচিন বেমাৰক মই আশা ৰাখিম বিগ বজাৰকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে সহযোগ কৰিছে নতুন প্ৰজন্মৰ শিল্পী উঠি অহা প্ৰজন্মক সহায় কৰিবৰ কাৰণে পুনৰবাৰ আমাৰ পিংকু কাশ্যপৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু ৰাইজে নিশ্চিতভাৱে অচিন বেমাৰক আঁকোৱালি ল'ব অতি ভাল লগা এটা দিন মুহূৰ্ত ডিব্ৰুগড় এজন অতি সম্ভাৱনাময় নতুন প্ৰজন্মৰ শিল্পী এটা নতুন চিন্তাৰে অচিন বেমাৰ নামাকৰণে এটা কেছেট আজি মুকলি কৰিছে মই নিশ্চিতভাৱে আশা ৰাখিছোঁ এই কেছেটৰ জৰিয়তে প্ৰকাশ পোৱা যিখিনি গান হ'ব সেই গানখিনি অসমৰ ৰাইজৰ হৃদয় জয় কৰিব নমস্কাৰ আগতে নতুন গীত সকলোৱে আগবঢ়াই দিছোঁ আছিলে গীতটি বিহুৰীয়া গীত গীতটি তেনেকৈ সজাগ কৰাটো বিচাৰিছে সদায় পৰিচালনা কৰিছে গীতটি আৰু আমি ধন্যবাদ জনাইছোঁ আমাৰ বিগ বজাৰ ডিব্ৰুগড় সকলোৱে চিনি পায় সকলো কৰ্মকৰ্তাৰ লগে ধন্যবাদ সকলোৱে আমাৰ ৰিলিজীয়া গানসকলে আমাক ইমানখিনি সহায় কৰিছে ধন্যবাদ জনাইছোঁ আৰু গীতটি আমি লিংকটো অকণমান মোৰ চেনেলৰ পৰাই আপলোড কৰিম গীতটো লিংকটো সকলোৱে পাবই চাগে চাৰ্চ কৰিলে আৰু গানটো সকলোৱে আশা কৰোঁ শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আজি গানটো একদম মুক্তি হৈছে সকলোৱে আঁকোৱালি ল'ব যে অচিন বেমাৰ গীতটি মোৰ চেনেলত আৰু সকলোৱে ছাবস্ক্ৰাইব কৰিব যায় এইফালে আমাৰ ৰিমিয়ে কেক বিলাই আছে দিয়া কেক এডোখৰ দিয়া প্ৰথমে তোমাৰ মাছখন খোলা তোমাক অকণমান খুৱাই দিওঁ এয়া আমাৰ এতিয়া মিঠাই বিলাই আছে আৰু নিদিয়ে নেকি নিদিয়ে চাগে তোমাক দিছোঁ এয়া মিঠাই মায়ে দিব বুলি কৈছে আপোনাৰ নামটো ক'ব মোৰ নামটো ভাৰতী ফুকন হয় চাকৰি অচিন বেমাৰ গানটো আমি শুনি বহুত ভাল পাইছোঁ আপোনালোকে আৰু সকলোৱে শুনক আঁকোৱালি লওক এয়াই আপোনালোকক জনাইছোঁ আপোনালোকে এতিয়া চাহ খাই ল'ব চাহ খাই আছে এতিয়া এইফালে বাইদেউহঁতক অলপ দেখাই দিছোঁ সকলো এতিয়া চাহ খোৱাত ব্যস্ত আৰু এইফালে মিঠাই খাই আছে হেল্ল' যমুনা হাই কৰি দিয়া নয়নমণি এতিয়া পূৰা ফোনটোৰ ওপৰত ব্যস্ত নালাগে কৈছোঁ সকলোকে অহাৰ বাবে আৰু গানটোতো সকলোৱে শ্বেয়াৰ কৰিব ভণ্টি এতিয়া সকলোৱে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবা গীতে বিগতে খুব ধুনীয়াকৈ ভাবি মোক কৰিব পাৰিছিলে গীতটি আৰু কিমানখিনি পাৰিলে বিগতক নাজানো মই আৰু থেংকছ কৰিবলৈ বিগ বজাৰ আকৌ এবাৰ কৈছোঁ আমাৰ ককাইটো মৰমৰ সকলোৱে চিনাকি আগৰে কিন্তু গীতটি কেনেকুৱা হৈছে সকলো শুনিব ভাল কাৰণ ফাৰ্ষ্ট টাইম মই বিগতক প্ৰডাকশ্যনত কাম কৰিছোঁ আৰু আশা কৰোঁ সদায় আমি কাম কৰি যাম ভাল ভাল গান দি যাম তো সেই আৰু অকণমান গীতটি এনেই অকণমান বিগতত নাছিলে অকণমান গান গুণগুণাই দিছোঁ ৰাতি ৰাতি টোপনি খতি
অসীম বেমাৰে বুকু বিৰেহি ও মৰমি বিয়া দিবি বুকুতে খুচি পৰি পাই বাহিলে যৌৱন পাই বাহিলা তুমি লক্ষ্মী বাহি তুমি দেখাতে জ্বলা অসীম বেমাৰে বুকু বিন্ধেহি ও মৰমি বিয়া দিবি বুকুতে খুচি এলা দহ পানী নেখাও মইনা ভেকুলিয়ে মুতে তুমি দিয়া পানী টুপিত চেনি বেছি থাকে দিয়া যদি বুকুৰ মৰম ৰাখিম সযতনে তোমাৰ বাবে আন নালাগে লাগে মোক তোমাকে দেখাতে জ্বলাও দৰাও কৰা কথা দিনত ঘুমাই অসীম বেমাৰে বুকু বিন্ধেহি ও মৰমি বিয়া দিবি বুকুতে খুচি থেংক ইউ মানে কি কৈছে কৈ দিয়ক মই তেতিয়াহ'লে তুলিয়ে দিছোঁ আপোনালোকক আমি তিনিজন যদি ভালকে নোলাওঁ এই আপোনালোকক তুলিয়ে দিছোঁ ডিনাৰটো আপোনাৰ দামটো কি ক'ব মোৰ নাম নিকি আপোনাৰ মোৰ নাম অৰিন্দম কেনেকুৱা লাগিছে আজি মানে গানটো ৰিলিজ হ'ব যে মানে ভিডিঅ' মাতিছে আহিছোঁ হয় ক'ৰ পৰা আহিছে আপোনালোকে আমি আহে ডিব্ৰুগড়ে ভাল লাগিছে আৰু আমাৰ ইয়াৰ সন্দীপ ছাৰ চশমা পিন্ধি চকুমুটি মাৰক ফটো একপি ছাৰ ৰেডি ৰেডি মাৰ এই ভিডিঅ'হে হৈ আছে এইটো যে ৰিলিজ প্ৰডাকশ্যন আছিলে আৰু গানটো পিংক বে গাইছে বহুত এতিয়া পুৰণি চিনাকি তাৰ লগত মোৰ আৰু চাওক গানটো ভালেই হৈছে ভালকৈ লিখিছে ঋষি বৰুৱাই আশা কৰিছোঁ চবে আগবাঢ়ি ল'ব হেল্ল' ফ্ৰেণ্ডসকল কালি ভিডিঅ'টো আপলোড কৰিব নোৱাৰিলোঁ কিছুমান প্ৰব্লেমৰ কাৰণে আৰু আজি আপলোড কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বিদায় লৈছোঁ